নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। একচুৱেলি আমাৰ যি দল সংগঠনৰ নেতাবিলাক আছে নহয়, সিহঁত কেতিয়া অসমীয়া হয়? গোটেই বছৰ কিন্তু অসমীয়া হৈ নাথাকে। মানে এটা এক্সট্ৰিম ছিটুৱেশ্যন হ'ব লাগিব, আৰু এক্সট্ৰিম ছিটুৱেশ্যন হোৱাৰ পিছত তাৰ পিছতেহে তেওঁলোক অসমীয়া হয়। আদাৰৱাইজ কিন্তু তেওঁলোকে প্ৰয়োজনত মাৰোৱাৰী হৈ যায়, বিহাৰী হৈ যায়, বাঙালী হৈ যায়, চব হ'বলৈ সাজু আছে, চব। কাৰণ আমি অতদিন বস্তুটো আমি দেখি আহিছোঁ, আৰু এইটো মই ছুটি ভিডিঅ' মই এতিয়া প্ৰমাণো কৰি দিম আপোনালোকক। যদি মোৰ কথাটো ভুল হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, আৰু কমেণ্টছবিলাক বিন্দাছ কৰে। ইমান ভয় কেলৈ খাই আছে মই ধৰিব পৰা নাই। মই যদি এইটো বয়সত এনেকৈ ক'ব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে এটা কমেণ্টছ এটা এটলিষ্ট লাইক এটা টিপিবলৈ কি অসুবিধা আছে? ভিডিঅ'টোক শ্বেয়াৰ কৰিবলৈ কি অসুবিধা আছে? কাৰণ অসমীয়াত জাগিব কোনে? কোনোবাইতো জগাবলৈ চেষ্টাই কৰা নাই নহয়। কাৰণ ফাল্টু আপুনি কি অসমীয়াগিৰি কৰিবলৈ আহিছে? কোনো অসমীয়াগিৰি নাই। অসমীয়াগিৰিটো সেই অসম আন্দোলনৰ পিছৰ পৰা ষ্টৰি চেছ, আৰু লাষ্ট যোনটো সেই গজাল মাৰিবলৈ আছিলে অসমীয়াগিৰিৰ, এই অসমীয়াগিৰিটো কা আন্দোলনৰ পিছত চেছেই। আৰু কি ঘণ্টা অসমীয়াগিৰি চব চেছ। যদি আপোনালোকে মনত পেলাওক, যেতিয়া চৰ খাব নহয় অনা অসমীয়াৰ পৰা, যেতিয়া ঘোচা খাব, তেতিয়া তেওঁলোকে কিন্তু আমাৰ সংগঠনৰ নেতাবিলাক অসমীয়া হৈ যায়। একেবাৰে যদি আমি ষ্টাৰ্ট কৰোঁ বিশাল মেগাৱাৰ্ডৰ যে ঘটনাটো আছিলে, মনত পৰিছেনে? সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত 10 লাখ টকা যে চেক লৈছিলে, আৰু এই বস্তুটোক এটা টিভি চেনেলে ফাদিল কৰি দিছিলে, পুৰা লেংটা কৰি দিছিল। আৰু সেই চাগে ফাৰ্ষ্ট টাইম সমুজ্জ্বলৰ কেৰিয়াৰত প্ৰথমবাৰ কিন্তু তেওঁৰ কাৰবাৰটো যোনটো ধান্দাবাজি ফাৰ্ষ্ট সেইটো উদঙাইছিলে, সেইটোৰ পৰা ষ্টাৰ্ট হ'ল। তাৰপিছত আহিলে আমাৰ কি বুলি শিৱসাগৰৰ যোনটো যোনটো উচ্ছৃংখলতা, সেইবিলাক শেহতীয়াকৈ আমাৰ গুৱাহাটীৰ যিবিলাক ঘটনা হৈ আছে। অসমীয়াটো কেতিয়া হয়? একজন কৰ্মচাৰীও কেতিয়া অসমীয়া হৈ যায়? যেতিয়া সোমায় তেতিয়া অসমীয়া হৈ সোমাব লাগে, মূৰ দাঙি কাম কৰিব লাগে। তাৰ যোনটো ন্যায্য আছে, তাৰ যোনটো মিনিমাম ৱেজ আছে, তাত মিনিমাম যি ফেচিলিটিছ আছে, সেই মানটো তাক কৰিব লাগিব। এতিয়াতো শুনিছোঁ আমাৰ শ্বপিং মলবিলাকতো নাকি আমাৰ সংগঠনে চাপ্লাই দিয়ে, মানুহ চাপ্লাই দিয়ে, লেবাৰ, কোন ষ্টাফ থাকিব, কোন মানে গোটেই ছেটিং। আৰু বিশাল মেগাৱাৰ্ডৰ ঘটনাটো হওঁতে আপোনালোকৰ নিশ্চয় মনত আছে, সমুজ্জ্বলে কি বুলি কৈছিলে যেতিয়া লেংটা কৰি দিলে মানুহটোক। কাৰণ সত্ৰাধিকাৰ, বিশাল মেগাৱাৰ্ডৰ সত্ৰাধিকাৰ কিন্তু নাছিলে, অসমীয়া নাছিলে, অনা অসমীয়া আছিলে। নিৰ্লাজৰ নিচিনা সমুজ্জ্বলে কৈছিলে, নাই অসমীয়াৰ স্বাভিমান তেতিয়াহে জাগে, অসমীয়াৰ স্বাভিমান, ইয়াত ব্যৱসায় কৰিলে আমাক চান্দা দিবই লাগিব। ইমান নিৰ্লাজ! এইবিলাক কথা আপুনি মই কওঁ, ডাইৰেক্ট UAPAত লগাই আমাক জেলত ভৰাই দিব। অমৰ খালিক বেচাৰা কোনো দোষে কৰা নাই, আজি ক'বদি প্ৰমাণ হোৱা নাই, কাৰণ চৰকাৰৰ হাতত কোনো প্ৰমাণেই নাই। তাৰপিছতে সি জেলত ফচি আছে আজি 6 বছৰ হ'ল, কিন্তু এওঁলোকৰ একো নহ'ব। তাৰপিছত আমাৰ শিৱসাগৰৰ শৃংখলৰ কাৰবাৰটো জানে, সেইটো কৈ লাভ নাই। তাৰপিছলৈ আমি আহোঁ যে আছুৰ যে প্ৰাক্তন সাধাৰণ সম্পাদক, কিবা দুলীয়াজানত সি টিকেটৰ কাৰণে যে পূৰা কৰি আছিলে, কি শংকৰ বৰুৱা না কিবা আছিলে, তাৰ কোনো মহিলাৰ লগত যৌন কেলেংকাৰী কথাবিলাকো ফাদিল হৈছিলে। এই পেট্ৰল পাম্পৰ কেছটো মনত পেলাওক, তাতো কিন্তু টকা, বেলেগ আৰু কোনো কাহানী নাই। আৰু গুৱাহাটীত যোনটো কাৰবাৰটো হৈছে সেইটোও টকা। মানে কাণতলীয়া চৰ যেতিয়া নেতাবিলাকে খায় নহয়, পালি নেতাই খায়, তেতিয়া তেওঁলোকে অসমীয়া হৈ যায়। তাৰ আগলৈকে কিন্তু তেওঁলোক অসমীয়া নহয়। প্ৰয়োজন হ'লে বাংলা, বিহাৰী, মাৰোৱাৰী তেওঁলোকত গৈ কথাও পাতে, ভাইজি চাইজি বুলি কিবা কিবি কথাও পাতি থাকে। আৰু আমাৰ চেনেল কেলৈ ছাবস্ক্ৰাইব কৰিবলৈ কওঁ জানেনে? কাৰণ আমি ইলেকশ্যনৰ আগে কৈছিলোঁ এটা এপিছ'ড আছিলে যে বিবি নহয়, মই কাৰো বিবিৰ কথা কোৱা নাই, কাৰো মাইকীৰ কথা মই কোৱা নাই। অৰ্থাৎ বিজেপিৰ বনিয়াৰ ভোট লাগিব, বঙালীৰ ভোট লাগিব, বিহাৰীক ভোট লাগিব, আৰু বাগানৰ মানুহৰ ভোট লাগিব, চব কিন্তু।
সেইকাৰণে কৈছিলোঁ যে বি ছাবস্ক্ৰাইব কৰক। কোনো কিন্তু কোৱা নাই, কাৰো দম নাই। এইবিলাক কথা অকল ৰঞ্জন চৌধুৰীয়ে ক'ব পাৰে, বেলেগৰ কাৰো দম নাই। কাৰণ মৰিমতো, একদিনতো মৰিম, দেখা যাব। বাঘৰ নিচিনাকৈ মৰিম, যুঁজি মৰিম। এনেকৈ কুত্তা মেকুৰীৰ নিচিনা নমৰোঁ। কাৰণ কোনো মোক ফাল্টু, মই কাৰোবাৰ লগত এইচব মানে ব্লেকমেইলিঙৰ ৰাজনীতিত পচন্দ নকৰোঁ। কাৰণ আমি কাম নকৰোঁ। এতিয়া অনা অসমীয়া, বিশেষকৈ যে হিন্দী ভাষীবিলাক আছে, তেওঁলোকে যদি চান্দা বৰঙণি, আমাৰ তথাকথিত দল সংগঠন, তেওঁলোকক যদি নাপায়, এই সংগঠনৰ যে দোকান চলি আছে সেইটো চলাটো সম্ভৱ নাই। কাৰণ বেপাৰীৰ পৰা কিন্তু বিজেপিয়েও পইচা পায়, কিন্তু পইচাটো লয়, বিজেপি আকৌ দাদাগিৰি নকৰে। ডেটছ অল। আমাৰ কেইটা কি হ'ল, পইচাও ল'ব, দাদাগিৰিও কৰিব, কিন্তু আনটিল এণ্ড আনলেছ যেতিয়া কাণতলীয়া চৰ খাব, ঘোচা এটা খাব ভালকৈ, তাৰপৰা আপোনাৰ গুৰলাকৈ মাৰিব, গতিয়াই উলিয়াই দিব, তেতিয়া তেওঁলোক মানে অসমীয়াগিৰি। এইটো জাতিক কোনে বচাব? মই বাৰে প্ৰতি কৈ আছোঁ যে পূৰ্বজন্মৰটো যদি আছে, লাচিত বৰফুকন কিন্তু এই মুহূৰ্তত আকৌ জন্ম লোৱাটো উচিত। আৰু এই যে আমাৰ নেতাবিলাক আছে, এটা এটা কোবাব লাগে। এতিয়া এই লাচিত বুলি কওঁতে আমাৰ মনত পৰিলে শৃংখলৰ কথাটো, উচ্ছৃংখল চলিহা। সি কি কৰিছিলে? সি 31 মে 2025 দিনা কি কৰিছিলে, যেতিয়া গৌৰৱ প্ৰেচিডেণ্ট হোৱাৰ পিছত যোৰহাটত এণ্ট্ৰি মাৰিলে? কেনেকুৱা এটা বিশৃংখল এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, মনত আছেনে? আন টাইমত সি নকৰে, সি কাৰ দালাল হয়। আৰু আজি কৈ আছে সি, নাই বোলে এইবিলাক চব বোলে হেৰি আছে, এইবিলাকৰ আৰু হিমন্ত আছে, পীযুষ হাজাৰিকা আছে, বিজেপি আছে, ইহঁতৰ মানুহ, সেইটো কাৰণে বোলে ইমান দামালি মাৰিছে। আৰে ভাই, শৃংখল উচ্ছৃংখলকেইটা, তই কাৰ মানুহ হয়? তই যে অতদিন যিবিলাক উৎপাত কৰি আছ, এইখিনি 10% উৎপাত ৰঞ্জন চৌধুৰী কৰা হ'লে আজি জেলত থাকিলে হয়। তইও হিমন্তৰ মানুহ, তইতো বিজেপিৰ মানুহ হয়, কি ফাল্টু কথা বকি আছ? গতিকে আজি ইয়াতে শেষ কৰিছোঁ। যদি অসমীয়াগিৰি দেখাবলৈ আছে, আমি অনা অসমীয়াৰ পৰা ডনেশ্যন ল'ব নালাগে, আৰু আমি আমাৰ নিজৰ জনগোষ্ঠীয় মানুহবিলাকৰ পৰা চান্দা বৰঙণি উঠাই আমি আমাৰ সংগঠন চলাব লাগিব। তেতিয়াহে আপোনালোকৰ অসমীয়াগিৰি হ'ব। অসমীয়াগিৰিটো চবে মানি ল'ব। কাৰণ এতিয়া এইবিলাক চব জল পট। গতিকে অসমীয়াগিৰি কৰি অম্বিকাগিৰি চৌধুৰী হওক বা আমাৰ যিবিলাক বৰেণ্য ব্যক্তি আছে, তেওঁলোকক অপমান নকৰিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।